আপোনালোকলৈ আগবঢ়াইছোঁ স্মাৰ্ট হেল্প ইউটিউব আছামৰ তৰফৰ পৰা অন্য এটা ভিডিঅ'ত। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত অতি জৰুৰীভাৱে আগবাঢ়িছে আমাৰ NSP স্কলাৰশ্বিপ। NSP স্কলাৰশ্বিপ সমগ্ৰ ভাৰতবৰ্ষত আহি পৰিছে। NSP স্কলাৰশ্বিপ বৰ্তমান সমগ্ৰ অসমতো বিয়পি পৰিছে আৰু এই NSP স্কলাৰশ্বিপে আগবঢ়াইছে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ, UGC হওক, ইছান উদয় আৰু OBC স্কলাৰশ্বিপ, ST স্কলাৰশ্বিপ, OBC আৰু SC স্কলাৰশ্বিপ। আৰু সবিশেষ আগবঢ়াম এই ভিডিঅ'টোত A to Z ইনফৰ্মেশ্যন। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লাভ কৰক নতুন তথ্য। বন্ধু বান্ধৱীসকল, NSP স্কলাৰশ্বিপ আগবঢ়াইছে ক্লাছ প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। আপোনালোকে যদি আগ্ৰহী, আপোনালোকে স্কলাৰশ্বিপ কৰিব পাৰে 20 নৱেম্বৰৰ আগত। বন্ধু বান্ধৱীসকল, গতিকে সবিশেষ ভিডিঅ'টো চাই থাকক, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কেনেদৰে আপোনালোকে এপ্লাই। এই স্কলাৰশ্বিপটো আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহৰ পৰা আৰু থাকিব আপোনালোকৰ নৱেম্বৰ মাহৰ 20 তাৰিখলৈ। আৰু আপোনালোকে আগতেই এপ্লাই কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এখন বেংকৰ একাউণ্ট আৰু আপোনালোকৰ নিজৰ বেংকৰ একাউণ্ট। পষ্ট মেট্ৰিকৰ বাবে, প্ৰি মেট্ৰিকৰ বাবে আপোনালোকৰ পেৰেণ্টছ একাউণ্ট হ'লেও হ'ব। আৰু আপোনালোকক লাগিব কাষ্ট চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট আৰু আপোনালোকৰ ক্লাছ 12 যদি পষ্ট মেট্ৰিক হয় ক্লাছ 12 আৰু 10 ক্লাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰয়োজন হ'ব। ইমানখিনিয়ে।